আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে, কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে। কাৰণ তেওঁ এইবিলাক কাম হ'লে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব, সেইকাৰণে টিটকাৰি মাৰিছে। তেখেতক কৈছোঁ যে তেখেতে এইবিলাক নকৰিব, আমি কৰি দেখুৱাই দিম যে কেনেকৈ কৰে। গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰি মাৰাৰ কাৰণে কৈছোঁ যে তেখেতে এইবিলাক নকৰিলে ভাল, আমি কৰিবলৈ গৈ আছোঁ, আমাক সহায় কৰিব। কাৰণ শিৱসাগৰত এনেকুৱা মহল তহলৰ পৰা চাগে পইচা পাতি পাই থাকে, সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হ'লে অসুবিধা হ'ব। আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছোঁ, চিন্তা কৰিব নালাগে, বন্ধ হৈ যাব। গতিকে মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব। আপোনাৰ দোকান উঠিম নে নাই ছাৰ? মোৰ নামটো লৈছে, মই উঠিম নে নাই ছাৰ? মই উঠিম নে নাই কি হ'ব আৰু মই এতিয়া একদম উলিয়াই দিম খেলটো। মোৰ নাম লৈ এনে গালি পাৰি আছে ছাৰ। আপুনি স্পীকাৰক আঙুলিটো কথা কি হৈছে? ঠিক আছে, মোৰ নামটো লৈ এনে গালি পাৰি আছে। মই এক চাট দিলে উল্টি খাই যাব এতিয়া। ঠিক আছে। সঁচা কথাখিনি ক'লে গাত লাগি যায় আৰু। অহা এমাহৰ পৰা 1.5 মাহ 45 দিনৰ ভিতৰত আমি এই মহলসমূহৰ প্ৰপাৰ অকশ্যন কৰিম, টেণ্ডাৰ কৰিম, আৰু অনলাইন অকশ্যন হ'ব। আৰু অনলাইন অকশ্যনত এই মহলখিনি আমি 45 ডেজ লৈছোঁ যে 45 ডেজ আমাক লাগিব। এমাহৰ পৰা 45 ডেজৰ ভিতৰত আমি এই মহলখিনি অকশ্যন কৰি প্ৰায় নতুন 200 মহল আমি আৰু টেণ্ডাৰ কৰি অকশ্যন কৰি দি দিম। দ্বিতীয়তে, এই ধৰণৰ যিখিনি অসুবিধা আহিছে, এইবাৰ মহলসমূহত আমি এটা কথা নিশ্চিত কৰিছোঁ যে মহলত যিসমূহ গাড়ী চলিব, প্ৰত্যেকখন গাড়ীতে GPS লগোৱা থাকিব লাগিব। আমাৰ VLTD যিটো GPS থাকিব, সেই GPS লগোৱা থাকিব লাগিব। আৰু ইয়াক পৰিবহণ বিভাগ আৰু ফৰেষ্ট বিভাগে তাক মনিটৰ কৰিব। গাড়ীখন ক'ত আছে যাতে আমাৰ অফিচৰ পৰা আমি লক্ষ্য কৰি থাকিব যে গাড়ীখনে এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে, এখন চালানত এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে, এই ধৰণৰ কথাবিলাক চাবৰ কাৰণে আমি প্ৰত্যেকটো মহলৰ গাড়ীসমূহত আমি VLTD যিটো GPS ছিষ্টেম, ইতিমধ্যে সুপ্ৰিম কোৰ্টে ইয়াক অৰ্ডাৰ দি থৈছে যে সকলো গাড়ীতে এই ধৰণৰ GPS ছিষ্টেমটো লগাব লাগে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এই কামটো আৰম্ভ কৰিছে। আৰু আমি বিশেষকৈ আমাৰ মহলসমূহত এই কথাটোক বেছি গুৰুত্ব দিম যে মহলসমূহৰ গাড়ীত GPS ছিষ্টেম লগাবই লাগিব। ইতিমধ্যে মহল আবণ্টনৰ সময়ত এটা ব্যৱস্থা থাকে যে প্ৰত্যেক মহলদাৰে নিজৰ এৰিয়াৰ ভিতৰত এখন ৱেব ব্ৰিজ লগাব লাগে। এই ৱেব ব্ৰিজৰ ক্ষেত্ৰত আমি যথেষ্ট শিথিল আছিল অসমত, মানে এটা মহলতো ৱেব ব্ৰিজ নাই বুলি ক'লে ভুল নহয়। গতিকে আমি এইবাৰ মহলবিলাকত, বিশেষকৈ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজটো আমি কম্পালচৰি কৰিম যে তেওঁলোকে ৱেব ব্ৰিজ লগাবই লাগিব, যাতে মহলৰ পৰা মানে ৰাজহ চুৰি কৰি যাতে গাড়ী আহিব নোৱাৰে, এই কথাবিলাক আমি লক্ষ্য ৰাখিম। গতিকে এই ধৰণৰ কিছু সংস্কাৰমূলক কামত আমি পৰিকল্পনা কৰি আছোঁ। আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে, কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে। কাৰণ তেওঁ এইবিলাক কাম হ'লে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব, সেইকাৰণে টিটকাৰি মাৰিছে। তেখেতক কৈছোঁ যে তেখেতে এইবিলাক নকৰিব, আমি কৰি দেখুৱাই দিম যে কেনেকৈ কৰে। গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰি মাৰাৰ কাৰণে কৈছোঁ যে তেখেতে এইবিলাক নকৰিলে ভাল, আমি কৰিবলৈ গৈ আছোঁ, আমাক সহায় কৰিব। কাৰণ শিৱসাগৰত এনেকুৱা মহল তহলৰ পৰা চাগে পইচা পাতি পাই থাকে, সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হ'লে অসুবিধা হ'ব। আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছোঁ, চিন্তা কৰিব নালাগে, বন্ধ হৈ যাব। গতিকে মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব। আপোনাৰ দোকান উঠিম নে নাই ছাৰ? মোৰ নামটো লৈছে, মই উঠিম নে নাই ছাৰ? মই উঠিম নে নাই? কি হ'ব আৰু? মই এতিয়া একদম উলিয়াই দিম খেলটো। মোৰ নাম লৈ এনে গালি পাৰি আছে ছাৰ। আপুনি স্পীকাৰক আঙুলিটো কথা কি হৈছে? ঠিক আছে, মোৰ নামটো লৈ এনে গালি পাৰি আছে। মই এক চাট দিলে উল্টি খাই যাব এতিয়া। ঠিক আছে। সঁচা কথাখিনি ক'লে গাত লাগি যায় আৰু।